ডকমকাত হনুমান মন্দিৰ শুভ উদ্বোধন ও প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন। কাৰ্বি আংলং জিলাৰ ডকমকা সাৰ্বজনীন দুৰ্গা মন্দিৰৰ প্ৰাংগণত নৱনিৰ্মিত শ্ৰী শ্ৰী হনুমান মন্দিৰৰ শুভ উদ্বোধন ও প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। সমগ্ৰ দেশৰ লগতে সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডকমকাত নৱনিৰ্মিত হনুমান মন্দিৰতো শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তী উৎসৱ পালন কৰা হয়। কাৰ্যসূচী অনুযায়ী পুৱা বজৰংবলী প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। লগতে হনুমান মন্দিৰৰ মূল দ্বাৰ ডকমকাৰ বিশিষ্ট সমাজসেৱক মহাদেৱ দত্তই মুকলি কৰে। আনহাতে হনুমান জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি বিশ্ব শান্তিৰ বাবে পূজা অৰ্চনা কৰি বিধিপূৰ্বকভাৱে হোম যজ্ঞও কৰা হয়। ইয়াৰোপৰি হনুমান জয়ন্তী উৎসৱ কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু টিছো, মহামায়া পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণ আৰু পৰিষদৰ সদস্য মংৱে ৰংপিয়ে উক্ত উৎসৱত উপস্থিত হৈ হনুমান মন্দিৰ দৰ্শন কৰি বজৰংবলীৰ আশীষ গ্ৰহণ কৰে। আনহাতে হনুমান জন্ম জয়ন্তী উৎসৱৰ সমূহ কাৰ্যসূচীৰ পৰিচালনা কৰে হনুমান মন্দিৰ সমিতিৰ সভাপতি আনন্দ আগৰৱাল, সম্পাদক ৰিংকু ঘোষ, কোষাধ্যক্ষ বিদ্যাপতি গুপ্তাই। উল্লেখ্য যে শ্ৰী শ্ৰী হনুমান জন্ম জয়ন্তীৰ উৎসৱটি সফল হোৱা ডকমকাৰ হনুমান মন্দিৰ সমিতিৰ লগতে ডকমকাৰ সমূহ স্থানীয় ৰাইজে বিপুল সঁহাৰি আগবঢ়ায়। জয় শ্ৰীৰাম। আজি বহুত দিনৰ আমাৰ আশা আছিল যে ইয়াতে বজৰংবলী মন্দিৰ হওক, হনুমান মন্দিৰৰ কাৰণে বহুত আশা কৰি আছিলো। আজি বহুত দিনৰ পাছত যে আজি বজৰংবলীৰ কৃপাত আজি এটা মন্দিৰ বনাব পাৰিছো আৰু আজি ৰাইজৰ সহযোগিতাৰ কাৰণে আজি মন্দিৰখন প্ৰাণ প্ৰতিষ্ঠা হ'ল, শুভ উদ্ঘাটন হ'ল। এক বছৰৰ পৰা কাম চলাই আছিলো। এক বছৰ নহয়, 8 মাহৰ ভিতৰতে ধৰক হেৰি কৰিব পাৰিছো। আজি পুৱাৰ পৰা প্ৰাণ প্ৰতিষ্ঠা কাৰ্যকাৰীবিলাক হ'ল। ইয়াৰ পাছত আপোনাৰ মন্দিৰ উদ্ঘাটন হ'ল, লগতে আপোনাৰ যজ্ঞ হৱন এইবিলাকৰ কাম যজ্ঞৰ পাছত ধৰক আপোনাৰ ৰাইজক প্ৰসাদ বিতৰণ কৰা হ'ল। সন্ধিয়া সময়তে এতিয়া আকৌ আপোনাৰ ভজন গোৱা হ'ব। ইয়াতে ভজন কীৰ্তন আজি পূজাৰ পৰা সনাতনীয় ভজন গ্ৰুপ তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছিলোঁ। ধন্যবাদ দিছোঁ। বহুদিনৰ ডকমকাৰ ৰাইজৰ এটা আশা আছিল ডকমকাত বজৰংবলী মন্দিৰ প্ৰতিষ্ঠা হওক। আজি সেইখিনি সম্পূৰ্ণ হৈ উঠিলে। ডকমকাৰ ৰাইজৰ যুৱক যুৱতী, আবাল বৃদ্ধা বনিতা সকলোৱে সহায় কৰিছে আৰু ৰাতিপুৱাৰ পৰা ৰাইজৰ যথেষ্ট সমাগম ঘটিছে। ধুনীয়াকৈ পূজা অৰ্চনা হৈ গ'ল, হাম হৈ গ'ল, প্ৰসাদ বিতৰণ হৈ গ'ল। এতিয়া আমাৰ ভজন সন্ধিয়া আছে আৰু ভজন সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ল সনাতনী ভজন গ্ৰুপ, পূজাৰ অৰ্কেষ্ট্ৰা দল। তেখেতসকলে অলপ পিছতে আমাৰ ইয়াত ভজন সন্ধিয়াৰ আয়োজন কৰিব আৰু আশা ৰাখিছোঁ আজি যেনেকৈ আমাৰ ইয়াত সমাগম ঘটিছে, অহা বছৰ আমি ইয়াতকৈ ধুনীয়া আৰু আটক ধুনীয়া মাজেৰে যাতে আমি হনুমান জয়ন্তী উদযাপন কৰিব পাৰোঁ, তাৰেই ৰাইজৰ প্ৰতি মোৰ আশা ৰাখিল আৰু সকলোকে এই হনুমান জয়ন্তীৰ শুভেচ্ছা ডকমকাবাসী ৰাইজক মই জ্ঞাপন কৰিলোঁ। আৰু এই হনুমান জয়ন্তীৰ জৰিয়তে আমাৰ দেশত ভাতৃত্ববোধ আৰু শান্তি সম্প্ৰীতি যাতে বজাই থাকে, ভগৱানৰ ওচৰত, হনুমানজীৰ ওচৰত, এয়াই মই প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।